অনলাইন পেমেন্টৰ ইউজটো আপুনি কৰিছে চাগে পেটিএম ফোনপে গুগল পে এটসেট্ৰা বাট এইবোৰত ইউপিআই পেমেন্ট কৰিবলৈ ইন্টাৰনেট কানেকশন আৰু স্মাৰ্টফোনৰ দৰকাৰ হয় বাট আজিৰ এই ভিডিঅ'টোত মই কিপ্যাড মোবাইল ইউজ কৰি অনলাইন পেমেন্ট কৰি দেখুৱাম লাইক মোবাইল নাম্বাৰ বা ইউপিআই আইডিত টকা ট্ৰান্সফাৰ কৰা অৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা আৰু এইবোৰ কৰোঁতে ইন্টাৰনেট কানেকশনৰ দৰকাৰ নাই আপুনি যিকিনো মোবাইল ইউজ কৰিব পাৰে স্মাৰ্টফোন হোক বা কিপ্যাড মোবাইল কিছুমানে হয়তো ভাবিব পাৰে যে এই মেথডটো অফিচিয়েল হয় নে নহয় সেই মই আগতেই জনাই দিব বিচাৰিছো যে এই মেথডটো 9 মাৰ্চত আৰবিআই ফালৰ পৰা এই ফেচিলিটিটো লঞ্চ কৰা হৈছে বিশেষকৈ সেইসকলৰ বাবে যিসকলে কিপ্যাড মোবাইল ইউজ কৰে সবিশেষ জানিবলৈ ইউপিআইৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড হোৱা এই ভিডিঅ'টো চাব পাৰে এই সুবিধাটো ইউজ কৰিবলৈ আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক থাকিব লাগিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বিনা ইন্টাৰনেটত সুবিধাবোৰ ইউজ কৰিবলৈ *99# নাম্বাৰটো ডায়াল কৰিব দেন ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব আসামিজ সিলেক্ট কৰিবলৈ ষ্টাৰ ৰিপ্লাই কৰিব আৰু ইংলিছৰ কাৰণে সিম্পলি 1 ৰিপ্লাই কৰিব এতিয়া ভাষাটো সিলেক্ট কৰাৰ পাছত আপোনাৰ বেংকৰ নামটো লিখি সেন্ড কৰিব কৈছে সো মোৰ যেহেতু ইকো বেংকৰ একাউণ্ট হে মই ইকো বেংক লিখি সেন্ড কৰি দিম এতিয়া কৈছে যে ডেবিট কাৰ্ড বা এটিএম কাৰ্ডৰ লাষ্ট 6টা নাম্বাৰ এন্টাৰ কৰি এটা স্পেস দিব দেন কাৰ্ডত থকা এক্সপায়াৰি মান্থ লাইক মোৰ 8 মাহ হে মই 08 আৰু এক্সপায়াৰি ইয়াৰ মোৰ 2027 সো 27 একেলগে লিখি সেন্ড কৰি দিম লাইক 0827 নাও 4 ডিজিটৰ পিন এটা বনাই লৈ এন্টাৰ কৰিব যোনটো আপোনাৰ মনত থাকে আকৌ এবাৰ সেম পিনটো এন্টাৰ কৰি সেন্ড কৰিব এতিয়া আপোনাৰ পিন বনোৱা কমপ্লিট হ'ল নাও ইয়াত থকা ফেচিলিটিবোৰ নাম্বাৰিং ওয়াইজ দিয়া আছে ফাৰ্স্ট অপচনত দিয়া আছে সেন্ড মানি টকা পইচা পঠাবলৈ 1 ৰিপ্লাই কৰিব টকা পইচাৰ কাৰণে কাৰোবাক ৰিকুৱেষ্ট কৰিবলৈ 2 ৰিপ্লাই কৰিব একাউণ্টত কিমান টকা আছে মানে বেলেন্স চেক কৰিবলৈ সিম্পলি 3 সেন্ড কৰিব ঠিক তেনেদৰে কি ট্ৰানজেকচন কৰিছিলে সেইবোৰৰ হিষ্ট্ৰী চাবলৈ 6 ৰিপ্লাই কৰিব আৰু ইউপিআই পিন চেঞ্জ কৰিবলৈ 7 ৰিপ্লাই কৰিব ফাৰ্স্ট অফ অল মই বেলেন্স চেক কৰি দেখুৱাম সো মই ৰিপ্লাইত ক্লিক কৰি 3 এন্টাৰ কৰি সেন্ড কৰিম সাক মোৰ একাউণ্টত থকা বেলেন্স শো কৰিছে কাৰোবাক টকা পইচা সেন্ড কৰিবলৈ সিম্পলি 1 ৰিপ্লাই কৰিব যদি মোবাইল নাম্বাৰত পঠিয়াব বিচাৰে দেন 1 ইউপিআই আইডি সেন্ড কৰিব বিচাৰিলে 2 আৰু বেংক একাউণ্ট নাম্বাৰত পঠিয়াবলৈ সিম্পলি 5 ৰিপ্লাই কৰিব মই ইউপিআই আইডি সেন্ড কৰিম সো 2 ৰিপ্লাই কৰি ইউপিআই আইডিটো লিখি সেন্ড কৰিম দেন কিমান টকা সেন্ড কৰিব বিচাৰে মানে এমাউন্টটো এন্টাৰ কৰিব যেহেতু মই আপোনালোকক দেখুৱাবৰ কাৰণে কৰি আছো হে সিম্পলি 10 টকা সেন্ড কৰিম এমাউন্টটো এন্টাৰ কৰি সেন্ড কৰি দিব নাও যদি কিবা মেছেজ দিব বিচাৰে দেন লিখি সেন্ড কৰিব পাৰিব এতিয়া ইউপিআই পিনটো এন্টাৰ কৰিব কৈছে সো ৰিপ্লাইত ক্লিক কৰি ইউপিআই পিনটো এন্টাৰ কৰিম নাও আপুনি চাব পাৰিছে যে মোৰ পেমেন্টটো সাকসেসফুলি কমপ্লিট হৈছে নাও ইয়াত 1 ৰিপ্লাই কৰি যাক পঠিয়াইছিলে তাৰ ইউপিআই আইডিটো সেভ কৰিব পাৰিব বেলেগ কেতিয়াবা ইউজ কৰিব কাৰণে মোৰ বেংক এপটো ট্ৰানজেকচনত দেখিব পাৰিছে যে 10 টকা ৰিসিভ হৈছে বেংক একাউণ্ট নাম্বাৰত পেমেন্ট কৰিবলৈ 5 ৰিপ্লাই কৰিব দেন যোন বেংকত পঠাব বিচাৰে সেই বেংকৰ আইএফএসসি কোড এন্টাৰ কৰি সেন্ড মাৰিব দেন একাউণ্ট নাম্বাৰটো এন্টাৰ কৰি সেন্ড কৰিব তাৰ পিছত কিমান টকা সেন্ড কৰিব এই এমাউন্টটো এন্টাৰ কৰি ইউপিআই পিন মাৰি সেন্ড কৰিব পাৰিব এই মেথডটো এয়াৰটেল ভোডাফোন আইডিয়া আৰু বিএসএনএল সিমবোৰৰ পৰাহে কৰিব পাৰিব জিঅ' সিমৰ পৰা কৰিব নোৱাৰে আৰু এই মেথডটো আপুনি স্মাৰ্টফোনতো ইউজ কৰিব পাৰিব জাস্ট *99# ডায়াল কৰিয়েই সুবিধাসমূহৰ লাভ উঠাব পাৰিব এনেকুৱা ধৰণৰ কোৱালিটি টেক ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব